Hello everyone, welcome back to my channel. আজি আমাৰ ঘৰলৈ মামাহঁত আহিব আৰু ভিডিঅ'টো চাই থাকক আৰু ইয়া চাওক মামাহঁত আহি পালেহি এয়া বাখু চাওক মোবাইল চাই আছে তাৰ পাছত এপিনে মাংস বনাই আছে পাপাই আৰু ইয়া তেল ঢালি লৈছে মাংসত আৰু আপোনালোকে মাংস কোনে কোনে খাই ভাল পায় বাৰু কমেন্ট কৰি জনাব দেই তাৰ পাছত ইয়া চাওক কেৰাহীত তেল দি লৈছে পিছে কেৰাহীটো আজিহে অনা দেই নতুন আৰু হেপিনে ভাত হৈ গ'ল আৰু ইয়া পিয়াজ দিলে তাৰ পাছত ইয়া মছলা দি লৈছে ৰেড চিলি মিট চিলি জিৰা আৰু ইয়া চাওক মাংসখিনি দি দিলে তাৰ পাছত ইয়া ঢাকনখন মাৰি দিলে আৰু এপিনে আমাৰ মাংস ৰেডি হ'বলে হ'ল আৰু এপিনে চাওক সকলোকে খাবলৈ দি দিলে আৰু আমি একেলগে সকলোৱে খালো আৰু এপিনে চাওক মই আৰু এয়া আছিল আমাৰ ভাতৰ থালিখন গোটেইখন ভালকে দেখাব নোৱাৰিলো আৰু এপিনে সকলোৱে ভাত চাত খাই যাবলৈ ওলালে আৰু বাকু থাকিলে আৰু মই নেক্সট পাৰ্ট এটা দিম আপোনালোকে চাবলৈ নাপাহৰিব আজিলৈ মানে আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিব কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব